बतझरनि दलंजरा अन्थाइनि ऋषि जय्ग शिव सनातन मन्दिरा आसाम स्टेट बीजेपी लाइमोन हानजाया दावबायफैदों। दलंजरा अन्थाइनि ऋषि जय्ग शिव सनातन मन्दिराव थांनाय 1924 मायथाइयावनो गायसनजादोंमोन आरो ऋषि जय्ग शिव सनातन मन्दिरनि साखाथियावनो गोबां देव देवीनि सोमोनांथाव नुथायफोर दं। मख'नो गोनांदि गोबां बोसोरनि सिगांनिफ्रायनो बे मन्दिराव बयजोंबो अनसायजाबोदोंमोनब्लाबो दिनैसिम सरकारनिफ्राय जेबो अनसुंथाय मोनाखै। नाथाय दिनै आसाम स्टेट बीजेपी लाइमोन हानजाया ऋषि जय्ग शिव सनातन मन्दिराव आगान होफैदों आरो बेनि गेजेरजों बे खेबाव ऋषि जय्ग शिव सनातन मन्दिरा सरकारजों नायसनजागोनखौ बयबो मिजिंथिदों। दावबायफैनायावनो बाहागो लायो आसाम स्टेट बीजेपी लाइमोन हानजानि आफादगिरि चिदानुक अनकुर बरुवा, लेङाइ आफादगिरि धोरोम बसुमतारी, लोगोसे गाहाय नेतारि तपास कलिता बिथांमोननि मोनसे हानजाया। प्रथमे মোৰ নাম হৈছে চিদাংক অংকুৰ বৰুৱা। মই ভাৰতীয় জনতা পাৰ্টিৰ যিটো মূল যুৱ শক্তি তাৰ ৰাজ্যিক সভাপতি দায়িত্বত আছোঁ। কিন্তু ৰাজ্যিক সভাপতি হ'লে আমি প্ৰত্যেকে একজন কাৰ্যকৰ্তা। ইয়াত ধৰ্ম বসুমতাৰী আছে, তেওঁ ৰাজ্যিকৰ উপসভাপতি হয়, কিন্তু তেওঁ এজন আমি কাৰ্যকৰ্তা। সাধাৰণ সম্পাদক আছে তাপস কলিতাৰ দ্বাৰা, আমি সকলো এটা কাৰ্যকৰ্তা, সেইটো আমাৰ পৰিচয়। পোনপ্ৰথমে আপোনালোকৰ দলংজোৰা শিৱ মন্দিৰত উপস্থিত হৈ নিজে খুব ধন্যবাদ দিছোঁ। আমি দৰ্শন কৰিব আহিছিলোঁ আৰু বিশেষভাৱে ভাল লাগিছে আমাৰ যিটো সংস্কৃতি, আমাৰ যিটো সনাতনী হিন্দু সংস্কৃতি, ইয়াত বড়ো ভাই ভনীসকলে বা আজি আমাৰ ৰাভা ভাই ভনীসকলে সকলো বিভিন্ন জাতি জনগোষ্ঠীয়ে একতাৰে এই শিৱ মন্দিৰটো ধৰি ৰখাৰ ক্ষেত্ৰত বা এই শিৱ মন্দিৰটো সুৰক্ষিত কৰি ৰখাৰ ক্ষেত্ৰত যোনখিনি পদক্ষেপ লৈছে সঁচাকৈয়ে শলাগ ল'বলগীয়া। আৰু এইখনেই হৈছে আমাৰ অসম ভিন্ন জাতি জনগোষ্ঠীৰ মাজত যি একতাৰ এনাৰজৰীডাল আমি এনেদৰে আমি জীয়াই ৰাখিব লাগিব। আৰু বিশেষভাৱে আমাৰ সংস্কৃতিটো, আমাৰ যোনটো সংস্কাৰটো, সেইটো আমি জীয়াই ৰাখিব লাগিব। আজি আছে বড়ো ভাই ভনীসকলে হওক বা আজি ৰাভা জনগোষ্ঠীসকলে হওক, সকলোৰে মাজত যোনটো আমাৰ একতা, সমাজখনক আমি এটা যোগাত্মক দৃষ্টিভংগীৰে সমাজখন আগুৱাই যাবলৈ হ'লে আমাৰ মাজত সমন্বয় লাগিব। আৰু সেই সমন্বয়ৰ কাৰণে আমি আহি ইয়াত উপস্থিত হৈছোঁ। বিশেষভাৱে আজি ইয়াত বহুখিনি স্থানীয় জ্যেষ্ঠসকল আছিলে, তেওঁলোকে বহুখিনি কৈছে যে ইয়াত কিছুমান এইটো সুৰক্ষা সংৰক্ষিত কৰি ৰাখোঁতে বহুখিনি তেওঁলোকৰ বাধাৰ সন্মুখীন হৈছে। সেইবাবে মই এই বিষয়টোৰ ওপৰত, যিহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টি বা চৰকাৰখনে সদায় আমাৰ সংস্কৃতিটো জীয়াই ৰখাৰ কাৰণে সদায় পদক্ষেপ লৈছে, আপোনালোকে দেখিছে। আৰু মন্দিৰ ক্ষেত্ৰত যিয়ে হওক সেইখিনি যদি জীয়াই ৰখাৰ ক্ষেত্ৰত, কাৰণ এইবোৰ সদায় আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনে সদায় বিভিন্ন ব্যৱস্থা লৈ আছে। সেইবাবে এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো মই জনাম যে এই মন্দিৰটো আৰু সুন্দৰভাৱে, ধুনীয়াভাৱে এটা ধুনীয়াভাৱে আমি যে নিৰ্মাণ কৰি উলিয়াব পাৰোঁ, সেইবাবে মই মাননীয় মুখ্যমন্ত্ৰীক জনাম। আৰু বিশেষভাৱে মই যুৱ মৰ্চাৰ প্ৰত্যেকজন বিষয়ববীয়াকে মই ধন্যবাদ জনাইছোঁ। কোকৰাঝাৰ জিলা সভাপতিকে ধৰি প্ৰমুখ্যে গোটেইকেইজনকে, সকলোৱে যোনটো মোক উষ্ম আদৰণি দিছে, যোনটো মোক আত্মীয়তা দিছে, সেইটো মই পাহৰিব নোৱাৰিম। আৰু এইদৰেই আমাৰ যোনটো চিন্তাধাৰা, এইদৰে সমাজখনক একত্ৰিত কৰি আমি আগুৱাই লৈ যাম। ছাৰ, 1924 চনত যেতিয়া এইটো মন্দিৰ স্থাপিত হৈছিলে, আজি গম পালোঁ তাৰ পৰা আজিলৈকে 99 বছৰ হ'ল। আসাম দৰ্শনতো এতিয়ালৈকে সক্ষম হোৱা নাই পোৱালৈকে। এই দুৰ্ভাগ্যজনক কিয় হোৱা নাই, বা ইয়াত স্থানীয় কোনোবা জনপ্ৰতিনিধি বা যোনেসকলে সেই বিষয়ে চাগে ইমান অৱগত পোৱা নাছিলে। কিন্তু ডেফিনেটলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া গম পাব যে 1924 চনতে এই মন্দিৰটো স্থাপিত হৈছিলে, আৰু ডেফিনেটলি মাননীয় মুখ্যমন্ত্ৰীৰ মোৰ বিশ্বাস আছে এইটো অতি সোনকালে অসম দৰ্শনৰ ভিতৰত অন্তৰ্গত হ'ব। আৰু এই মন্দিৰটো খুব ধুনীয়াভাৱে অসম চৰকাৰৰ নিয়মাৱলী মতে খুব সুন্দৰভাৱে আটকধুনীয়াভাৱে নিৰ্মাণ কৰা হ'ব। আজি পৰ্বতজোৰাত আহি আমাৰ পিছপৰা গাঁৱত আহি আপোনালোকক কেনেকৈ খুব সুখী হৈছে। ইমান সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশ মোক খুব সুন্দৰভাৱে মোহিত কৰিছে। আৰু এনেকুৱা ধৰণৰ গতিকে আপোনালোকৰ ইয়াত কোকৰাঝাৰ জিলাৰ সাংস্কৃতিকভাৱে হওক, প্ৰাকৃতিকভাৱে আপোনালোকৰ যোনটো সৌন্দৰ্য, তাৰ আমি প্ৰত্যেকজন অসমীয়াই, অসমত যিমানখিনি জনসংখ্যা আছে, প্ৰত্যেকজন অসমীয়াই তাক লৈ আমি গৌৰৱ কৰিব লাগে। ইয়াক আমি আগবঢ়াই লৈ যাব লাগিব, ভৱিষ্যত দিনক ইয়াক আমি আগবঢ়াই লৈ যাব লাগিব। আৰু আমি এইদৰে আমাৰ বড়ো জাতিয়ে হওক, আজি ৰাভা জাতিয়ে হওক, ভিন্ন জনগোষ্ঠীৰ মাজত আমাৰ একতা এনাৰজৰীডাল যে পুনৰবাৰ কৈছোঁ, আমি সদায় ধৰি ৰাখিব লাগিব। আৰু যুৱ প্ৰজন্মৰ তাত আমি নিদৰ্শন দাঙি ধৰিব লাগিব। আমি ইয়াত আহি কোনো ভাষণবাজি কৰিবলৈ আমি ইয়ালৈ অহা নাই। আমাৰ উদ্দেশ্য, আমাৰ সম্পৰ্ক, আমাৰ পৰম্পৰা, আমাৰ সংস্কৃতিৰ প্ৰতি আমি দায়বদ্ধ। সেই উদ্দেশ্যে আমি আজি উপস্থিত হৈছোঁ। ধন্যবাদ। জয়। 2023-24 सोलोंथाइ बोसोरनि थाखाय क'क्राझारनि दतमायाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुला नोंथांमोननो लानानै फैदों गोदान मुं थिसननाय। दतमानि बोरसिजरा गामियाव थानाय सेन्ट फ्रान्सिस जेभियार एचएस स्कुलाव दायो आर्ट स्ट्रीमाव 11 थाखोनि थाखाय गोदान मुं थिसननाया सोलिगासिनो। बोसोरै फरायसाफोरा मोजां जौखोन्दो लानानै उथ्रिसारनो हानाय बायदिनो बे फरायसालियाव नोंथाङाबो गुनगोनां सोलोंथाइखौ लानो हागोन।
लोगोसेयैनो बे फरायसालियाव सोलोंथाइनि मोजां थासारिखौ बिथा खालामनानै हौवासा आरो हिन्जावसानि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं। गोसो गोनां बिजाथि एबा फरायसाफोरा आर्ट्स स्ट्रीमाव जिसे थाखोनि थाखाय मुंखौ सेन्ट फ्रान्सिस जेभियर एचएस स्कुलाव थिसननो हागोन। मुं थिसननायनि बागै आबुं बाथ्राखौ मिन्थिनोब्ला नैबे मबाइल नाम्बार 7637819350 एबा 6900559217 आव थोंजों सुलाद लानो हागोन। थामहिनबा सेन्ट फ्रान्सिस जेभियर एचएस स्कुलाव थांनानैबो नोंथाङा सुलाद लाहैनो हागोन।